নমস্কাৰ মই বিশেষ অনুষ্ঠান বিশেষ এখনলৈ আপোনাক স্বাগতম জনাইছোঁ আৰু আজি কেইটামান বিস্ময় প্ৰতিভাৰে আজি আমাৰ এই অনুষ্ঠান আৰম্ভ কৰিব বিচাৰিছোঁ। আজিৰ অনুষ্ঠানত থাকিব অসমৰ বিভিন্ন প্ৰান্তৰ কেইবাটাও বিস্ময় প্ৰতিভা আৰু তেওঁলোকে নিজৰ চমকপ্ৰদ প্ৰতিভাৰে আপোনাকো আজি চমক দিব। আৰু সেয়েহে এবাৰ পোনপটীয়াকৈ যাব বিচাৰিছোঁ নগাঁৱলৈ। নগাঁৱত উপস্থিত আছে এজন যুৱক, তেওঁৰ নামটো খ্যাতিৰঞ্জন কাকতি আৰু তেওঁ মুখেৰে সকলোৰে মাত উলিয়াব পাৰে। তেওঁ বিট বক্সিং কৰে আৰু বিট বক্সিং কৰি মুখেৰে বিভিন্ন মাত উলিয়াব পাৰে আৰু বিভিন্ন বাদ্য বাজনা তেওঁ মুখেৰে বজাব পাৰে, গান গাব পাৰে। এনে এজন চমকপ্ৰদ প্ৰতিভা আজি আমাৰ লগত উপস্থিত আছে আমাৰ নগাঁৱৰ বিৰোধীক মানৱ বৰাৰ সৈতে। মানৱ, আপোনাৰ কাষলৈ আহিছোঁ। খ্যাতিৰঞ্জন কাকতি, তেওঁ বিট বক্সিং কৰে আৰু মুখেৰে বিভিন্ন মাত তেওঁ উলিয়াব পাৰে, নিজেও গান গায়, গীটাৰ বজায় আৰু তেওঁৰ এই চমকপ্ৰদ প্ৰতিভা আজি কেৱল নগাঁৱতে নহয় সমগ্ৰ অসমত আজি তেওঁক লৈ এটা কৌতূহল সৃষ্টি হৈছে। আমি তেওঁৰ এই প্ৰতিভা এবাৰ চাব বিচাৰিছোঁ প্ৰথমে অনুষ্ঠানৰ আৰম্ভণিতে। হয় নন্দন, মই প্ৰথমতে যাব বিচাৰিছোঁ, চিনাকি কৰাই দিছোঁ, এয়া খ্যাতিৰঞ্জন কাকতি, সুন্দৰ প্ৰতিভা। কি ক'ব বিচাৰা তোমাৰ যি প্ৰথমতে তোমাৰ প্ৰতিভাটো দেখাই ল'ব বিচাৰিছোঁ, তোমাৰ প্ৰতিভা কি? হয়, মোৰ প্ৰতিভাটো হৈছে আপোনাৰ বিট বক্সিং। এইটো হৈছে মুখেদি বিভিন্ন ধৰণৰ চাউণ্ড দিব পৰাটোকে বিট বক্সিং কোৱা হয়। সেইটোৱে মই যোৱা 4 বছৰমানৰ পৰা কৰি আহিছোঁ। আৰু দেখাই দিয়া দৰ্শকৰ কাৰণে। আৰু বিশেষকৈ তুমি জুবিন দাকো লগ কৰিছা বা তুমি তেওঁৰ গানো তুমি গাইছা। বিট বক্সিং বুলি কয়, বিট বক্সিংটো অসমত ইমান জনপ্ৰিয় নহয়। মই আপোনাৰ বিট বক্সিং তেওঁ যিটো তেওঁ কলা প্ৰদৰ্শন কৰিছে, এই কলা তেওঁ বিট বক্সিং বুলি কৈছে। বিট বক্সিং এই যিটো কলা, এই কলাটো অসমত সিমান জনপ্ৰিয় নহয় বা মানুহে নাজানে। বিট বক্সিং এই কলাটোৰ বিষয়ে তেওঁ ক'বলৈ কওকচোন প্ৰথমে। প্ৰথমে জানিব বিচাৰিছোঁ, বিট বক্সিং এই কলাটো সাধাৰণতে অসমৰ মানুহে নাজানে। তুমি কেতিয়াৰ পৰা কেনেদৰে শিকিছা, ক'ত অনুপ্ৰেৰণা পাইছা? বিট বক্সিং কি? মই বিট বক্সিং আপোনাৰ ক'ভিডৰ টাইমত শিকিছিলোঁ, 2019-20 মানত। বিট বক্সিং কি? বিট বক্সিং হৈছে আপোনাৰ মুখেদি বিভিন্ন ধৰণৰ মাত উলিয়াব পৰাটো। আপুনি ধৰক প্ৰথম থাকে আপোনাৰ ড্ৰাম ছেটটো, আপোনাৰ বেছ থাকে, আপোনাৰ কিক থাকে, আপোনাৰ এইবিলাক বস্তু থাকে। এইবিলাক বস্তুকে মানে ড্ৰাম ছেটৰ নিচিনা কৰিব পাৰি। আৰু শিকি গ'লে আপুনি আৰু বেলেগ ধৰণৰ চাউণ্ড উলিয়াব পাৰিব, জীৱ জন্তুৰ মাত, ট্ৰেইন চেইনৰ মাত দিব পাৰিব। এইটো হৈছে বিট বক্সিং আৰু এইটোৱে মই যোৱা 4-5 বছৰৰ পৰা কৰি আহিছোঁ। আপোনাৰ এতিয়া কি ক'ম, অনুপ্ৰেৰণা ক'ত পাইছিলা, ক'ত দেখিছিলা? মই আপোনাৰ এইটো যেতিয়া মই আগতে বিট বক্সিং কৰাৰ আগত গীটাৰ বজাইছিলোঁ। গীটাৰ বজাওঁতে মই আপোনাৰ ইউটিউবত মানে গীটাৰৰ ভিডিঅ'বিলাক চাই থাকোঁ। ভিডিঅ' চাই থাকোঁতে তাৰে এদিন মই এটা বিট বক্সিঙৰ ভিডিঅ' চালোঁ বাহিৰৰ, আৰু আমাৰ কিবা এজন আছিলে স্পেন্সাৰ নেকি, তেওঁৰ ভিডিঅ' এটা চালোঁ। তেওঁ কৈছে বিট বক্সিং সহজতে শিকিব পাৰে। তাৰপিছত মই প্ৰথম বিটটো শিকাইছিলোঁ আপোনাৰ ড্ৰাম কিক বুলি কয়। এইটো শিকিছিলোঁ, তাৰপিছত পাৰিলোঁ, তাৰপিছত চাই তেনেকৈ শিকি এতিয়া আপোনাৰ মোৰ বিট বক্সিঙতে অসমত কোনোবাই কৰেনে? আৰু অসমত মই আপোনাৰ দেখিছোঁ যদিও আপোনাৰ খুব কম দেখিছোঁ, আপোনাৰ নাই বুলিয়ে ক'ব পাৰি, 1-2জনমান আছে। বাকী বিট বক্সিং মই এনেই বাহিৰত বহুত দেখিছোঁ, আমাৰ ইণ্ডিয়াৰ বাহিৰত আছে কিন্তু ভালকৈ। তেওঁৰ পৰা আকৌ এবাৰ আমি চাই লওঁ তেওঁ কেনেকৈ বিট বক্সিং কৰে, আকৌ এবাৰ চাই লওঁ। বিট বক্সিংটো মানে আপোনাৰ নিজৰে গান বনাওঁ আৰু মানে য'ত মানে অকল বিট বক্সিঙে থাকে। আমি এটা চাই ল'ব বিচাৰিছোঁ, আৰু এটা বিট বক্সিং চাই ল'ব বিচাৰিছোঁ। দিয়ক মই শুনাইছোঁ। Where you work at, no diggity, no diggity, ho ho ho, and I'm gonna bag it up, no diggity, no diggity, ho ho.
খুব কষ্ট নেকি এইটো কলা আয়ত্ত কৰিবলৈ যথেষ্ট কষ্ট হয় নেকি? এই কলাটো আয়ত্ত কৰিবলৈ বহুত কষ্ট হয় নেকি আৰু কি অসুবিধা পোৱা? এই কলাটো মানে আপোনাৰ বিভিন্ন ধৰণৰ যিহেতু চাউণ্ড আছে, কিছুমান চাউণ্ড আছে আপোনাৰ সহজ উলিয়াবলৈ, ধৰক আপোনাৰ ড্ৰাম কিটটো হৈছে আপোনাৰ কিছুমান আছে এনেকুৱা, কিন্তু কিছুমান চাউণ্ড আছে আপোনাৰ ধুনীয়াকৈ কি থ্ৰট বেছ, এই যোনটো আপোনাৰ আগত অলপমান কৰিলোঁ, এইটো এতিয়া নিবিষায়, কিন্তু যেতিয়া প্ৰথম শিকিছিলোঁ তেতিয়া অকণ বিষ হৈছিলে, আৰু যিমান কৰি গৈ থাকিম সিমানে মানে বিষটো কমি গৈ থাকে, আৰু এতিয়া একেবাৰে নাই নিচিনা। মানৱ তেওঁক সোধক যে এই যিবোৰ শব্দ তেওঁ মুখেৰে উলিয়াইছে, এই শব্দবোৰতো আমি বাদ্য বাজনা কৰিও উলিয়াব পাৰোঁ, বিভিন্ন বাদ্য সংগত কৰি আমি শব্দবোৰ আমি সৃষ্টি কৰিব পাৰোঁ, শব্দৰ আমি লয় তুলিব পাৰোঁ। তেনে অৱস্থাত মুখেৰে বিট বক্সিং কৰাৰ প্ৰয়োজনীয়তা কিয়, আৰু এই কলাটো পৃথিৱীত কিয় পৃথিৱীত এই কলাটোৱে সমাদৰ লাভ কৰিছে? বিভিন্ন বাদ্যৰ যি সুৰ বা বিভিন্ন বাদ্যৰ যি লয় মুখেৰে প্ৰকাশ কৰা, অৰ্থাৎ বাদ্য সংগত কৰি উলিয়াব পাৰি, মুখেৰে কিয় কৰা হয়? হয়, এটা প্ৰশ্ন আছে যে এই কলাটো বাদ্য বজাই শব্দখিনি উলিয়াব পৰা যায়, কিন্তু মুখত কিয় ব্যৱহাৰ কৰা, বা পৃথিৱীত এইটো কিয় এই এনেধৰণৰ বিট বক্সিংটো আহিল, কি ক'ব বিচাৰে এই সম্পৰ্কত তুমি? হয়, মোৰ মতে আৰু বিট বক্সিং বস্তুটো এটা ইউনিক বস্তু হিচাপে চাব লাগে। মানে ধৰক গিটাৰটো হৈছে এটা ইনষ্ট্ৰুমেণ্ট, আৰু আপোনাৰ হাৰমনিয়াম হওক, পিয়ানো হওক, যিয়ে হওক এটা ইনষ্ট্ৰুমেণ্ট হয়। বিট বক্সিংটো এটা ইনষ্ট্ৰুমেণ্ট হিচাপে চাব লাগে, মানে এইটোতেও এটা মিউজিকে ওলায়, আৰু এটা এক্সট্ৰা ইনষ্ট্ৰুমেণ্ট হিচাপে তাক মানে নামটো দিব লাগে। মানে ধৰক এই ল'ৰাজনে গিটাৰ বজাইছে, এই ল'ৰাজনে হাৰমনিয়াম বজাইছে, এই ল'ৰাজনে বিট বক্সিং কৰিছে, তেনেকুৱা ধৰণৰকে ওলাব লাগে। মানে তেওঁতো গীতো গায়, তেওঁ গিটাৰো বজায়, তেওঁ গীত অলপ শুনিব পাৰিম নেকি? তেওঁ গিটাৰ যিটো বজায়, যিটো ওচৰত আছে, তেওঁ গীতো গায়। যিহেতু তুমি গীত গোৱা, গীত এটা শুনিব পাৰোঁ নে আমি? গীত মানে মই আপোনাৰ গাওঁ, কিন্তু বহুত দিন হ'ল গোৱা নাই। মই অকণমান বিট বক্সিঙৰ লগতে গীতটো গাই দিওঁ। এইটো মানে মই জুবিনদাৰ আগতো গাইছিলোঁ গানটো, অকণমান বিট বক্সিং গাই দিছোঁ, এইটোকে কৰি শুনাওঁ। এন্ধাৰ হ'ব নোৱাৰো, মুচি দিব নোখোজো, হ'ব নোৱাৰো, দিব নোখোজো, পাখি মেলা অতীতক কিদৰে পাহৰো, হ'ব নোৱাৰো, দিব নোখোজো। ঠিক আছে, মানৱ আপোনাৰ কাষলৈ পুনৰ আহিম, তাৰপিছতে মই যাম নগাঁৱলৈ। তাৰপিছত মানৱ তেওঁৰ লগত আমি সংগীত আৰু তেওঁৰ এই যি প্ৰতিভা পুনৰবাৰ আমি কথা পাতিম, আৰু তেওঁৰ পৰা আমি চাম এটা চমু বিৰতিৰ পিছত। মানৱ এবাৰ তেওঁ খ্যাতিৰঞ্জন কাকতি, তেওঁ জুবিন গাৰ্গৰ সৈতে তেওঁৰ সংগীত আৰু নিজৰ যি প্ৰতিভা বিট বক্সিং তেওঁ পৰিৱেশন কৰিছে। সেই সন্দৰ্ভত আমি জানিব বিচাৰিম যে জুবিন গাৰ্গৰ সন্মুখত তেওঁ কিয় বিট বক্সিং তেওঁ পৰিৱেশন কৰিবলগীয়া হ'ল, আৰু জুবিন গাৰ্গৰ অলপতে জন্মদিনো পাৰ হৈছে, আৰু তেওঁৰ প্ৰতিভা সন্দৰ্ভত আৰু কি ক'ব তেওঁ, আৰু সংগীত তেওঁ আমাক সংগীত প্ৰতিভা কি দেখুৱাব? হয়, মই খ্যাতিৰঞ্জনৰ ওচৰলৈ যাব বিচাৰিছোঁ। জুবিন গাৰ্গৰ সন্মুখত তুমি বিট বক্সিং কৰিলা, তেওঁ কি কাৰণে, তুমি কি ক'ল, তোমাক কি কৈছে, কেনেধৰণৰ প্ৰেৰণা যোগাইছে? হয়, মই আপোনাৰ জুবিন দাক যেতিয়া লগ পাইছিলোঁ বহুত মই নাৰ্ভাছ আছিলোঁ। পাছতকৈ আপোনাৰ যেতিয়া তেওঁৰ আগত কৰিলোঁ ভৰিছে কঁপি আছিলে, কিন্তু তেওঁ যেতিয়া মানে মোৰ পাৰফৰ্মেঞ্চটো চাই পেলাই তেওঁ প্ৰথমতে কৈছে আৰু মানে ভাল হৈছে তেনেকৈ কৈছে। তাৰপিছত তেওঁ ভালকৈ যেতিয়া মই মানে আৰু এটা বিট কৰিলোঁ, তাৰপিছত তেওঁ কৈছে যে এই বাহিৰৰ এজন ছিংগাৰ আছে ববি মেকফেৰী বুলি কৈছিলে,
তেওঁ এটা গান আছিলে মানে আপোনাৰ ডোন্ট ৱৰি বি হেপী বুলি তেওঁ সেই গানটো অকণমান গায়ো শুনাইছে তাৰপিছত কৈছে মানে তেওঁ এই ববি মেকফেৰিৰ লগত মানে ৰিলেট কৰাইছে মানে তেওঁ গানৰ লগত অকণমান মিউজিক দিছিলে আৰু ময়ো দিয়া দেখিছে যে সেইকাৰণে মোক ববি মেকফেৰিৰ লগত মানে অকণমান ৰিলেট কৰি দিছে তুমি ক'ত বিট প্ৰদৰ্শন কৰিছা বিট বক্সিং মই বিট বক্সিং আপোনাৰ এই বিভিন্ন চেনেলত কৰিছোঁ আৰু আপোনাৰ এনে জেগাত পাৰফৰ্মেঞ্চ কৰিবলৈ মই গুৱাহাটীত গৈছোঁ শিৱসাগৰত গৈছোঁ আপোনাৰ আৰু চামগুৰিত গৈছোঁ আৰু নগাঁৱতো কৰি থাকোঁ তুমি কি পঢ়ি আছা মই আপোনাৰ এইবাৰ BSc ফাৰ্ষ্ট চেমত আছোঁ তুমি অভিভাৱকে কি কয় তেওঁৰ প্ৰতিভা সন্দৰ্ভত তেওঁ উৎসাহ দিয়ে নে কি বুলি কয় যথেষ্ট কষ্ট কৰিব লাগে আৰু এই কষ্ট কৰাটো ঘৰত কিদৰে উৎসাহ যোগাইছে নে কি কয় হয় মই এইটোকে কৰিব বিচাৰিছিলোঁ যে ঘৰত যেতিয়া অনুশীলন কৰি থাকা তেতিয়া ঘৰত তোমাক গালি দিয়ে নে বা তেনেকুৱা ধৰণৰ কিবা সমস্যাৰ সন্মুখীন হৈছিলা নেকি প্ৰথমতে হৈছে মই মানে আপোনাৰ এতিয়া নহয় যেতিয়া প্ৰথম বিট বক্সিং ষ্টাৰ্ট কৰিছিলোঁ প্ৰথমতে আপোনাৰ বেচিক্সখিনি যেতিয়া কৰিছিলোঁ আপোনাৰ এইবিলাক আছিলে মই প্ৰথম বলটো কৰিলোঁ একো প্ৰব্লেম নাই ঘৰত কোনে গম নাপায় এইটো হৈছে ৰুমৰ পৰা আহিছে এই প্ৰব্লেম যেতিয়া হৈছিলে যেতিয়া মই আপোনাৰ টিটো কৰিছোঁ হাই হেড যোনটো কয় এইটো মই এদিনাখন ৰাতিকে কৰি আছোঁ মোৰ মা আহিছে মা আহি পেলাই কৈছে ক'ৰবাৰ পৰা সাপৰ মাত আহি আছে চ' সেই সাপৰ মাতটো তাৰপিছত যেতিয়া মই কৰি শুনাইছোঁ যে এইটো মানে সাপৰ মাত নহয় মই মুখেদি দি আছোঁ মা তেতিয়া অকণমান শান্তি পাইছে নহ'লে ভাবিছে ঘৰত সাপ সোমাই আছিলে সেইবিলাক ধৰণৰ মানে সাপৰ মাত তেওঁ মুখে উলিয়াওকচোন আমি প্ৰব্লেম কৰিছিলে বুজি পোৱা হ'ল সাপৰ মাতটো কেনেধৰণৰ মাত সাপৰ মাত নহয় মানে আপোনাৰ এই ভাইটোকে কৈছে আৰু এনে সাপৰ মাতটো ধৰক আপোনাৰ এনেকুৱা টাইপৰ হয় ন সেইটোৰ লগতে মিলাইছে তুমি কিবা তেনেকুৱা জীৱ জন্তুৰ মাত দিব জানা নেকি জীৱ জন্তুৰ ভিতৰত মই আপোনাৰ কুকুৰৰ মাতটো দিব জানো আপোনাৰ এনেকুৱা হয় এনেকুৱা ধৰণৰ আৰু আপোনাৰ এনেই বিট বক্সিং ষ্টাইলত মেকুৰী মাতটো শিকা আছে কিন্তু সেইটো মানে আপোনাৰ স্কুইক বুলি কয় আপোনাৰ এনেকুৱা ধৰণৰ আৰু মানে বিট বক্সিঙত মিলাব পাৰে আৰু তেনেধৰণৰ মাত এনে আপোনাৰ ট্ৰেইনৰ মাত দিব পাৰোঁ ট্ৰেইনৰ মাতটো মানে মই নহয় মোৰ দেউতাই কৰিছিলে আগতে দেউতাই এগ্ৰিকালচাৰ কৰিছিলে এইটো আপোনাৰ এনেকুৱা মাত হয় তেওঁ দেউতাকৰ পৰা এই গুণটো পাইছে নেকি দেউতাকৰ যদি কৰিছিল তেওঁ দেউতাকৰ পৰা এই গুণটো পাইছে নেকি হয় যিহেতু তুমি দেউতাই তোমাক এইদৰে কৰিছিলে তুমি দেউতাৰ পৰা এই গুণটো আহিছে নেকি দেউতাই আপোনাৰ যোনটো কৰিছিলে সেইটো বিট বক্সিং নাছিলে সেইটো আপোনাৰ কেৰিকালচাৰ বুলি কয় দেউতা মানে এই জীৱ জন্তু পক্ষী এইবিলাক বৰ মাতে দিব পাৰিছিলে আৰু যোনটো বিট বক্সিং হয় এইটো মই আপোনাৰ হেৰি এই সাউণ্ড ৰাউণ্ড ইনষ্ট্ৰুমেণ্ট সেইবিলাকৰ পৰা শিকা এনেই গুণটো মানুহে কয় আৰু মায়েও কয় দেউতাৰ পৰা আহিছে বুলি এইবিলাক চাউণ্ড দিয়া সেইটোৱে আৰু তেওঁ কি কৰিব গীত গাব নে আৰু বিট বক্সিং কৰিব কৰিছিলে কেতিয়াবা মানে আগত দেউতা থাকোঁতে তুমি কৈছিলানে নাই দেউতা মানে থাকোঁতে মই অকল আপোনাৰ ট্ৰেইনৰ মাতটো শিকিব পালোঁ তাৰ পাছত আপোনাৰ দেউতা মই 7-8 বছৰমান বয়সত থাকোঁতে ঢুকালে সেইকাৰণে মানে মই দেউতাৰ পৰা আৰু একো শিকিব নাপালোঁ অকল ট্ৰেইনৰ মাতটো পাইছোঁ ইয়াৰ পিছত ভৱিষ্যত আৰু কি কেনেধৰণে আগবাঢ়ি যাবা এই এতিয়া তেওঁ কি কৰিব আমাৰ দৰ্শকক কি মই বিচাৰোঁ আপোনাৰ বিট বক্সিংটো অকণমান আৰু ৰেকগনাইজড হওক মানে আৰু মানুহে চিনি পাওক আৰু সেইটো দিয়ে মই তেতিয়া আপোনাৰ বিট বক্সিংটো ইউটিউবে দি পেলাই অকণমান আগবাঢ়িব বিচাৰিম মানে এজ এ ইউটিউবাৰ বিট বক্সাৰ মানে মাতে তেনেকুৱা কৰিব মন অসমীয়া গান এটা তুমি কৈছিলা যে সেই গানটো তুমি এবাৰ শুনাবা নেকি দৰ্শকৰ কাৰণে হয় এই গানটো মই আপোনাৰ অহাৰ আগত অকণমান এনেই ভাবি আহিছোঁ অকণমান ভুলো হ'ব পাৰে অকণমানকৈ কৰিছোঁ মনলে উভতি আহে ল'ৰালি উভতি আহে ৰেতি ধেমালি ইমানখিনি আৰু এনেই মই বাকী ইংলিছ গানত কৰিছোঁ এইটো অকণমান
হেৰি মস্ত বিষয় I've been searching for days, for Junes, say let's go. এইটো আছে আৰু দৰ্শকে আৰু চাবলৈ বিচাৰিব চাগে আৰু কিবা আৰু আপোনাৰ এটা আছে এইটো অকণমান ডাঙৰ He's on fire in the all I can do is he will gonna flame you out he will gonna flame you out Oh, me fire in a do-da-da, dum, dum, de-ho-da, ঠিক আছে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ এয়া আছিল নগাঁৱৰ পৰা খ্যাতিৰঞ্জন কাকতি আৰু তেওঁৰ এটা অদ্ভুত প্ৰতিভা অসমত এই প্ৰতিভাটোৰ বিষয়ে খুব কম মানুহে জানে আমিও এই বিষয়ে বৰ বিশেষ নাজানো আজি প্ৰথমবাৰৰ কাৰণে খ্যাতিৰঞ্জন কাকতিৰ যি বিটবক্সিং আজি আমাৰ দৰ্শকে আজি উপভোগ কৰিছে আৰু এই প্ৰতিভাৰ আৰু এই যি দক্ষতা এই দক্ষতাই কিমান আৰু ওপৰলৈ যায় তেওঁৰ চৰ্চাই আৰু অধিক হয়তো তাক প্ৰমাণ কৰিব তেওঁলোক শুভেচ্ছা জনাইছোঁ তেওঁৰ শিক্ষাৰ্থীৰে খ্যাতিৰঞ্জন আগবাঢ়ি যাওক তাকে কামনা কৰিছোঁ এটা